দেশ থমকি হাঁহিবোৰ যেন আজি মিছা মায়া দুদিনীয়া সঁচা জীৱন যুগমীয়া মিছা মায়া দুদিনীয়া সঁচা জীৱন যুগমীয়া ভকতীয়াই সব চালক ভকতীয়া এই দুনিয়া সব চালক ভকতীয়া নমস্কাৰ, মই অভিনেতা অপু অনিৰুদ্ধ। ঐ বুঢ়া বুঢ়া ঐ বুঢ়া ঐ কন্দৰ্প শৰ্মা বা ঘৰ চৰ ৰং চং দি একদম জিকজিকা কৰি দিছে। ঐ বুঢ়া ৰাধিকা নামৰ এখন ধাৰাবাহিকত কেইদিনমান আগতে অভিনয় কৰিছিলোঁ। সেই একেজন পৰিচালক মনজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এখন ধাৰাবাহিকত অভিনয় কৰিবৰ কাৰণে মই কামপুৰলৈ আহিছিলোঁ। সেই নতুন ধাৰাবাহিকখনৰ নাম ৰজা ৰাণী। মনজিৎ দা, ঐ মন্টু, অভিনৱ, ঐ কন্দৰ্প দা, দৰ্জা চৰ্জা মাৰা ক'ত গ'ল মানুহবিলাক? ঐ কন্দৰ্প দা, ঐ বৰ্তা, বৰ্মা, এইখনো মাৰা যে। এনেদৰে এবাৰ ৱেলকাম কৰে নাই কাৰোবাক? সেইটো ল, হাত চাত চেনিটাইজ কৰি যাওঁতে গেটখনো চেনিটাইজ কৰি যাবি। বা ইমান বেয়া ব্যৱহাৰ কৰিছে যে কিয়? এই কোননো? এই মন্টু নেকি? মই অলপ কনফিউজ হ'লোঁ। আচলতে ঘটনাটো হৈছে কি? মই আহিছিলোঁ শ্বুটিং কৰিবলৈ, এটা মানুহ নাই। মই আহিছোঁ বাছত, না মোক কোনোবাই পিক আপ কৰিবলৈ গৈছে, না শ্বুটিঙৰ পৰিৱেশ। এই খিৰিকীখন খোলকচোন। ব্ৰেকফাষ্ট নাই, লাঞ্চ নাই, মানে হৈছে কি? কৰিছোঁ দিয়ক, যেন মইহে গুৱাহাটীৰ পৰা কৰোণা আনিছোঁ। ওলাই কিনে চাওকচোন, টুপি আছে, মাস্ক আছে, মই জোতা পিন্ধি আহিছোঁ। মই কৰোণা সেইবিলাকে তোৰ গালেহে কৰোণা নানে, আমাৰ গালেতো আহিব পাৰে। খং মানে মোৰ আগ পালেহি। ঘৰত কোনোবা আছে, কিন্তু এই মনজিৎ দা নাই। কোনে কৈ আছোনো? মন্টুৰ মাত যেন লাগিছে। ওলাই আহাচোন। কোন আছে মই একো ধৰিব পৰা নাই। মাত চাত কিয় নিদিয়ে? মোৰ একো কাম নকৰাত মই খঙতে বাহিৰলৈ ওলাই আহিলোঁ। লাগে নেকি? দুটা বাজিল মানে টাউনতহে 2টা বজাত কাৰফিউ লাগে। কামপুৰখনো টাউন হ'ল মানে। কি কৰোঁ মই এতিয়া? মনজিৎ দা ক'ত গ'ল? শ্বুটিঙৰ মানুহবোৰ নাই দেখোন। কোনোবাই দয়া কৰি ক'ব নেকি মনজিৎ দা ক'ত গ'ল? 2টা বজাৰ পিছত কাৰফিউ দিছে, মই ক'ত যাম এতিয়া? আমি কি জানো তুমি ক'লৈ যোৱা? গুৱাহাটীৰ পৰা আহিছা তুমি, যোৱা যোৱা যোৱা, গেট খুলি ওলাই যোৱা। মই কিবা কৰোণা আনিছোঁ নেকি? আপোনালোকৰ ইয়াতচোন দুইফালে কৰোণা। যোৱাবাৰ নিজৰ ঘৰতে চবৰে কৰোণা হৈছিল, মোৰ হৈছিল নেকি? ওলাই আহি কিনেতো কওক কথাটো।
ঐ মঞ্জিত দা এই মঞ্জিত এটা 3 দিনৰ আগতে শ্বুটিং পেকআপ দি গ'ল হা কি কিয় মানে মোক শ্বুটিঙলৈ মাতি মানুহবোৰ ক'লৈ গ'ল একো কমন চেঞ্চ নাই সিহঁতৰ মোক ফোন এটাতো কৰিব পাৰে মইতো কাকো ফোন কৰা নাই ফোন কৰি আহিব লাগিছিলে কাৰো ফোন নালাগে যে হঠাৎ মঞ্জিত দাৰ ফোন কওক কি কৰি আছা তাত কিয় আপুনি আজি শ্বুটিঙত মনত আছিল নেকি মোক মূৰ্খ নেকি গ্ৰুপৰ মেছেজবোৰ নোচোৱা মই চোৱাই নাই আকৌ এই আপোনালোকৰ ঘৰটোচোন তলা মৰা তোমাৰ অভ্যাসটো জানে যে মুখ হাত নোধোৱাকৈ চিধা পাকঘৰ সোমোৱাগৈ সেইকাৰণে দৰ্জা খিকি মাৰি মই কি কৰিম এতিয়া 2টা বজাৰ পিছত চব লকডাউন দিছে ক'ত যাওঁ তুমি এটা কাম কৰা আমাৰ কেম্পলৈকে যোৱা তুমি এনেকুৱা এটা কৰিবা বুলি ভাবিছিলোৱেই কেম্পৰ চাৰিপাত মই দিবলৈ কৈ আছো অকলে থাকিম নহ'লে কোন থাকিব এই লগত মই গুচি যামগৈ কালি এই কথাটোতো শুনিব পাৰে না কি মানুহ বে ওলাই মেলিতো মাত এষাৰ দিব পাৰে কোনফালেদি যাওঁ এতিয়া নাহো দিয়ক আজিৰ পৰা কেলা চোৱাৰ বাচ্চা এইটো কেলা সোমাব লাগে এইটো মঞ্জিত দাহঁতৰ ঘৰৰ পিছফালটো মই চিনি পাইছিলোঁ সেইকাৰণে অন্ততঃ আজি মোৰ কামত আহিল এই পিছফালৰ ৰাস্তাটোৰে পথাৰে পথাৰে গৈ এটা সময়ত কেম্প পালোগৈ কথা বতৰা দুনিয়া পুৰণি তই তুমি গুচি ভকতীয়া এই দুনিয়া চব চাল ভকতীয়া চোলাখন আছে কেলা মালটো নাই যে কেলা পানী নাইছো তই মোৰ জান তই মোৰ কোন বাকীবোৰ ফুটু গাৰ্লফ্ৰেণ্ড কঠিন মাজি ভকতীয়া এই চব চাল ভকতীয়া ভকতীয়া এই দুনিয়া চব চাল ভকতীয়া